তো হেল্ল' বন্ধুসকল, ৰাতিপুৱা আপোনালোকক চবকে গুড মৰ্ণিং জনাইছোঁ। তো আজি হৈ গ'ল 15 তাৰিখ। তো জানে আৰু আজি কি 15 তাৰিখ। তো ঠিক আছে ৰ'ব, মানে মই গা চা ধুই ৰেডি হৈ গ'লোঁ। এতিয়া যাব আছে দোকানত গৈ আজি দোকানতো অলপ মানে জাতীয় পতাকা কৰিব। তো সেইটো কাৰণে গা চা ধুই লৈছোঁ ধুনীয়াকৈ। আজি দোকান নুখোলে, মানে বন্ধ। তো আমি জাতীয় পতাকা কৰিম, তাৰপিছতকৈ দোকানৰ পৰা চাম ক'ত যাব পাৰোঁ ফুৰিবলৈ। বাইক চাইক নাই, তো খোজকাঢ়িয়ে যাব লাগিব আৰু ঠিক আছে, চাই থাকিব। তো এতিয়া মই ঘৰৰ পৰা ওলাইছোঁ, তো আপোনালোকে চাই থাকক। আৰু এইফালে চাওক না, বৰষুণ দিছিলে, চাওক গোটেই পানী বৰষুণ দিছিলে, ঠিক আছে। তো এতিয়া চাওঁ, বৰষুণ নিদিলে ভাল। তো আজি বৰষুণ দিলে মানে বহুতেই জেগাত যাম, তো আপোনালোকে চাই থাকক আৰু ঠিক আছে। ভিডিঅ' স্কিপ নকৰিব, যিমানটো পাৰিম দেখাম। তো আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকক, ঠিক আছে। চাওক বন্ধুগণ, আমি এতিয়া আহিছোঁ মোৰ লগৰটোৰ ঘৰত আহিছোঁ। ভিডিঅ' বনালোঁ টাউনত, সেইটো ভিডিঅ' মই পিছতকৈ দেখাম, মানে নেক্সট ব্লগত আপোনালোকে চাই পাব। তেতিয়া চাওক মই ক'ত আহি গ'লোঁ। তো আমি পথাৰ, গোটেই বাগান, এইবিলাক আমাৰ বন্ধুৰ ঘৰটো এইফালে আছে। এইফালে চাওক কিমান পথাৰ, চাওকচোন, পথাৰ। ইয়াত আমি আগত খেলিছিলোঁ, ইয়াত খেলিছিলোঁ। তো এতিয়া আহিছোঁ, তাহাঁতৰ ঘৰটো দেখাওঁ ব'লক। সিহঁতি বোলে নতুনকৈ ঘৰো বনাই আছে ন। তো ব'লক আৰু চাই লওঁগৈ, চাঞ্চত পাৰ্টিটো খাই দিম, ঠিক আছে। আপোনালোকে মোৰ লগত থাকিব, তেতিয়াহে খাব পাব, নহ'লে নেপাব নহয়। তো মোৰ লগত থাকক, ঠিক আছে। চাই থাকক। তো চাব আছে, তাৰ পৰা দাদা এজন মানে ঘৰটো বনাই আছেতো। তো তাৰ পৰা মানে চিঞৰি আছেগৈ, তাৰপৰা চিঞৰি আছেগৈ। চাইছেনে, চবেই ওলাই চাইছে। এইফালে চাওকচোন কিমান ধুনীয়া পথাৰ, চাওক। ইয়াত আমি খেলিছিলোঁ, ইয়াত ক্ৰিকেট খেলিছিলোঁ সৰুতে, সেইখিনিমানত খেলিছিলোঁ। এতিয়াতো নেখেলোঁ, ডাঙৰ হৈ গ'লোঁ ন, কাম চাম কৰিব লাগিব, নহ'লে ঘৰত কোনে খুৱাব। সেইটো কাৰণে আৰু এতিয়া খেলা খেলি বন্ধ। তাৰপিছত চাওক, তো এইটো মানে আমাৰ নিউ বাইক হয়, নিঞ্জা বাইক হয় এইটো। ই নতুনকৈ লৈছে মানে বাইকটো। কিমান জানো লৈছিলে, 5,500 টকামান লৈছিলে নেকি নিঞ্জা বাইকটো। মনে লৈ আহিলে, একোৱে নক'লে আমাক। পাৰ্টিটো দিব বুলিছে, একদম মনে লৈ আহিছেগৈ। মুচকি হাঁচি মাৰোঁতে এইটো আমাৰ মিস্ত্ৰী হয়, ঘৰটো বনাব দিছেতো। এয়া মিস্ত্ৰী, আপোনালোকৰ যদি ঘৰ চৰ বনাব হ'লে ক'ব। বৰ ধুনীয়া ঘৰ বনায় মিস্ত্ৰীটো, জানে নহয়। চাই লওক এবাৰ মিস্ত্ৰীকে, চাওক আমাৰ মিস্ত্ৰীটা, চাইছে নহয়। বহুত মিচিককৈ হাঁহিছে। সেইফালে চাওক ঘৰ বনাইছে, চাইছে। ঘৰটো ইমান সৰু নেকি? ঠেং চেং ধুই লিব ৰে। তো বন্ধুসকল, মানে এই লগৰটোৰ ঘৰত আহিছোঁতো। তো আহি মেলি মানে চাওক না, মোক ক'ত লৈ আহিছে চাওকচোন। তো চাওকচোন, গোটেই হাবিয়ে হাবি, চাওক না, পূৰা হাবিত লৈ আহিছেগৈ। নাজানো কি হ'ব, ভয় লাগিছে ন, সেইটো কাৰণে আৰু। চাওকচোন কেনেকুৱা হাঁহিছে, চাইছে। বহুত হাঁহে, একদম কি ক'ব আৰু। এইটো আমাৰ লগৰৰ দেউতা, একদম দা চা লৈ আহিছে। চাওকচোন, আজি 15 আগষ্ট বুলি কৈ পিনে একদম কুকুৰা চুকুৰা কাটিবই মানে। নহয়, বাঁহ কাটিব আহিছে আকৌ। এইটো চাওক, মানে ঘৰ বনাইছে ন, তো বাঁহ চাহ কাটিব আৰু। তো সেইটো কাৰণে আৰু চাইছেনে। এইফালে চাওকচোন, এইফালে এই আমাৰ মিস্ত্ৰীটা
ঘৰত যদি পকা কাম চাম কৰে তেনেহ'লে মাতি দিব, বৰ ধুনীয়া কাম কৰে কিন্তু 2 টকাকৈ কম লৈ ল'ব। ঠিক আছে, তো চাওকচোন ইমান হাবি চাওক। এইটোহে আমাৰ গাঁও এইটো আমাৰ গাঁও, চাইছে নহয় ইমান হাবি চাওক, কি মজা। তো পটাপট বাঁহটো আমি কাটি ওলাই লওঁ, তাৰপিছতকৈ আপোনালোকক দেখাই আছোঁ। ঠিক আছে, চাই থাকিব। বন্ধুসকল মানে বন্ধু ঘৰৰ পৰা আহি গ'লোঁ, ঘৰত আহিছোঁ। ঠিক আছে, তো ঘৰত আহি মানে বহুত গৰম। তো মানে কালি ৰাতিৰ পৰা কাৰেণ্ট নাই, তো এতিয়া জাষ্ট আহিলে কাৰেণ্ট। তো কালি ৰাতিৰ পৰা মানে কাৰেণ্টে নাই। তো বন্ধুহঁতৰ ঘৰত গৈছিলোঁ, এনেই বহুত দিন হৈ গ'ল তাহাঁতৰ ঘৰত যোৱা নাছিলোঁ। তাহাঁতৰ ঘৰ গৈছিলোঁ, তাৰপিছত গৈ মেলি তাহাঁতৰ ঘৰো বনাইছে সেইটো চাই আহিলোঁ। তাৰপিছত কেইটাটি বাঁহ চাহ কাটিছিলে, তাত গৈ পিনে আৰু 2টামান বাঁহ আনি দিলোঁ আৰু লগত। তাৰপিছত আহি মেলি পানী চানী খালোঁ সিহঁতৰ ঘৰত ধুনীয়াকৈ, অলপ দেৰি ৰেষ্ট ল'লোঁ। তেতিয়া ভাবিছোঁ নাই ইয়াত থাকিলে নহ'ব, বহুত গৰম দিছিলে। তো সেইটো কাৰণে তাৰ পৰা ওলাই আহিলোঁ। আহি পিনে ঘৰত ইমান দেৰি গেঞ্জি পিন্ধিছোঁ, গামোচা লগাই ল'লোঁ, একদম বেলেগ গৰম মানে। এতিয়া জাষ্ট কাৰেণ্টটো আহিছে আৰু মোবাইলৰ চাৰ্জো নাই। তো আজিতো 15 আগষ্ট, আপোনালোকে জানে। ভিডিঅ' বনাইছোঁ, ব্লগ আমাৰ টাউনৰ বনাই থৈ দিছোঁ, সেইটো চাব। মই ভিডিঅ'টো দিম, এইটো এটা ব্লগ বনাই আছোঁ। তো আপোনালোকে চাওক আৰু লাইক চাইক কৰিব আপোনালোকে, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰিব। ঠিক আছে, আৰু কি কয় শ্বেয়াৰো কৰিব মাজে মাজে আপোনালোকৰ বন্ধুসকলৰ সৈতে। তো এতিয়া কাৰেণ্ট আহিলে বুলি কি হ'ব, এতিয়া বতাহও মাৰিছে ধুনীয়াকৈ। তো ইমানতে আৰু চাইছে। তো আমাৰ এয়া ভঙা ঘৰ, কি ক'ম, আমাৰ এই ভঙা ঘৰ। তো ইয়াত অলপ চাৰ্জ দিছোঁ, লাইটটো জ্বলাই লৈছোঁ বাৰু। এইটো ঘৰ মানে ইমান গৰম দিছে, ওলাই যাওঁ। বহুত গৰম দিছে ইয়াতে, মানে ভিডিঅ'টো কৰি ভাল লাগে। আপোনালোকে যি কওক ইয়াত নকওক, মোক এই জেগাটোতে বেষ্ট লাগে মানে ভিডিঅ' বনাই। কেলৈ কি জানো, ধুনীয়া পোহৰ চোহৰ হয় মানে, ভাল লাগে, বতাহ মাৰি থাকে। তো সেইটো কাৰণে ইয়াতে ভিডিঅ' বনাই ভাল লাগে। তো আপোনালোকে চেনেলটোত যদি নতুন কোনোবা আছে তেনে ছাবস্ক্ৰাইব কৰি দিব আৰু। ঠিক আছে, চাই যে মই ইয়াত বহি লৈছোঁ ধুনীয়াকৈ, বহুত মজা লাগে ষ্টাইলত বহা। আৰু য'তে পাওঁ তাতে বহি দিওঁ আৰু। তো আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মৰম।